নমস্কাৰ বন্ধুসকল। আত্মসহায়ক গোটৰ 10,000 টকা পাব বিচাৰিলে এখন বিজনেছ প্লেন বনাই দিব লাগে। আৰু সেই 10,000 টকাৰে যদি আপোনালোকে গাহৰি পুহিব বিচাৰিছে তেনেহ'লে বিজনেছ প্লেনখন কেনেদৰে বনাব মই ভিডিঅ'টো দেখুৱাই দিছোঁ, আপোনালোকে ভালদৰে চাব। ইয়াত ফাৰ্ষ্টত লিখিব লাগিব বিজনেছ প্লেন, ইয়াত লিখিব পিগেৰী। তাৰপিছত আছে নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ অৰ SHG মেম্বাৰ, আত্মসহায়ক গোটৰ মহিলাজনীৰ নাম। তাৰপিছত আছে SHG MIS কোড। আত্মসহায়ক গোটৰ এটা MIS কোড থাকে 11 ডিজিটৰ। যেনেদৰে আপোনালোকৰ মোবাইল নম্বৰত 10টা ডিজিট থাকে, ঠিক একেদৰে SHG MIS কোডখন 11 ডিজিটৰ হয়। ইয়াত 11 ডিজিটৰ কোডখন লিখি দিব। তাৰপিছত আছে কাৰেণ্ট ইকনমিক এক্টিভিটি, মানে বৰ্তমান মহিলাজনীয়ে কি কাম কৰে। গৃহিণী হ'লে হাউচৱাইফ, আৰু যদি কিবা বিজনেছ কৰে ইয়াত বিজনেছটোৰ নাম লিখি দিলেই হ'ল, হাউচৱাইফৰ সলনি। তাৰপিছত আছে কাৰেণ্ট ইনকাম ৰুপিজ পাৰ এনাম, মহিলাজনীৰ বৰ্তমান ইনকাম কিমান। যদি কোনো ইনকাম নাই ইয়াত নট এপ্লিকেবল লিখি দিব। আৰু যদি কিবা বিজনেছ আছে নট এপ্লিকেবলৰ সলনি কিমান ইনকাম ইয়াত লিখি দিলেই হ'ল। 10,000 থাকিলে 10,000, 20,000 থাকিলে 20,000 লিখি দিলেই হ'ব। তাৰপিছত আছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট অৰ এক্সপেণ্ড, নতুনকৈ ষ্টাৰ্ট কৰিব বিচৰা বা আগৰ পৰাই যদি কিবা বিজনেছ আছে সেইটো ডাঙৰ কৰিব বিচাৰে তেনেহ'লে এই বিজনেছটোৰ নাম লিখি দিলেই হ'ব। এই ক্ষেত্ৰত হ'ব পিগেৰী। তাৰপিছত আছে ইনভেষ্টমেণ্ট প্লেন। ইনভেষ্টমেণ্ট প্লেনত আছে নাম্বাৰ অফ ডেজ পাৰ বেটছ, ইয়াত হ'ব পিগ, নাম্বাৰ অফ পিগ পাৰ বেটছ। ইয়াত আপোনালোকে যিকেইটা পোহে সেইকেইটা লিখি দিব, মই দুটাৰ হিচাপত বনাই দি আছোঁ। তাৰপিছত আছে নেম অফ দ্য ৰ মেটেৰিয়েল, ইউনিট প্ৰাইচ, ইউনিট ৰিকুৱাৰ্ড আৰু টোটেল কষ্ট। নেম অফ দ্য ৰ মেটেৰিয়েলৰ ভিতৰত প্ৰথমে লাগিব আমাৰ পিগলেটছ, মানে গাহৰিৰ পোৱালি। গাহৰি পোৱালিৰ এটাৰ দাম আনুমানিক প্ৰায় 3,000 টকা, আৰু আমাৰ লাগিব পোৱালি দুটা, তেনেহ'লে টোটেল দাম হ'ব 6,000 টকা। তাৰপিছত আমাৰ লাগিব ফিড, হোমমেড ফিড। হোমমেড ফিডত আপোনালোকৰ ইউনিটত যাব 15 টকা, তেনেকুৱাকৈ আমাৰ ইউনিট লাগিব 730টা, গতিকে টোটেল দাম হ'ব আমাৰ 10,950 টকা। তাৰপিছত আমাৰ যাব মেডিচিন। মেডিচিনৰ ইউনিট প্ৰতি যাব আমাৰ 400 টকা, আৰু ইউনিট লাগিব আমাৰ 6টা, তাৰ বাবদ যাব টোটেল 2,400 টকা। তাৰপিছত যাব আমাৰ বায়ো চিকিউৰিটি মেজাৰ্ছ। বায়'চিকিউৰিটি মেজাৰ্ছত ইউনিট প্ৰতি যাব আমাৰ 500 টকা, আৰু ইউনিটৰ প্ৰয়োজন হ'ব আমাৰ দুটা, গতিকে যাব আমাৰ 1,000 টকা। তাৰপিছত আছে ইঞ্চুৰেঞ্চ। ইঞ্চুৰেঞ্চৰ বাবদ যাব আমাৰ এটাৰ বাবে 500 টকা, দুটাৰ বাবে যাব আমাৰ 1,000 টকা, গতিকে টোটেল হ'ল আমাৰ 21,350 টকা। ইয়াৰ ভিতৰত এতিয়া আমাৰ দিব লাগিব ফাণ্ড ডিটেইলছ, মানে টকা পইচাৰ হিচাপ। ফাণ্ড ফ্ৰম MMUA, মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আপোনালোকে পাব 10,000 টকা, আৰু চেল্ফ কণ্ট্ৰিবিউশ্যন নিজাকৈ দিব লাগিব 11,350 টকা, গতিকে 10,000 চৰকাৰৰ পৰা আৰু নিজাকৈ 11,350 টকা, টোটেল হ'ল 21,350 টকা। তাৰপিছত আছে মাৰ্কেটিং এণ্ড চেলছ প্লেন, মানে আপোনালোকে কি প্ৰডাক্ট চেল কৰিব বা মাৰ্কেটিং কৰিব। তাৰ ভিতৰত প্ৰডাক্ট আছে আমাৰ মিট, মানে মাংস। এক্সপেক্টেড প্ৰডাকশ্যন, মানে কিমানখিনি প্ৰডাকশ্যন হ'ব পাৰে, মোটামুটি প্ৰায় 120 কেজিমান হ'ব। এভাৰেজ চেল প্ৰাইচ কেজিত 350 টকাকৈ হ'লে আমাৰ টোটেল চেলছ টাৰ্ণ অভাৰ হ'ব 42,000
টকা। তাৰপিছত আছে এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ। আপোনালোকে কিমান এডিশ্যনেল ইনকাম কৰিব পাৰে, গাহৰিৰ পোৱালি বিক্ৰী কৰি বা আন কিবা উপায়েৰে যদি কিবা ইনকাম কৰিব পাৰে ইয়াত লিখি দিব। ইয়াত 40,000 টকা দি দিলোঁ আমি। তাৰপিছত ছাবমিটেড বাই ছিগনেচাৰ অফ দ্য SHG মেম্বাৰ, আত্মসহায়ক গোটৰ মহিলাজনে ইয়াত ছিগনেচাৰ কৰিব লাগিব। তাৰপিছত ভেৰিফাইড বাই ছিগনেচাৰ অফ ব্লক কোঅৰ্ডিনেটৰ, এইটো জমা লোৱাৰ সময়ত ব্লক কোঅৰ্ডিনেটৰে কৰিব, আপোনালোকৰ একো কৰিব নালাগে ইয়াতে। তাৰপিছত এপ্ৰুভড ৰিজেক্টেড কমেণ্টছ, এইটো ব্লক কোঅৰ্ডিনেটৰে লিখি দিব জমা লোৱাৰ সময়ত, আপোনালোকৰ একো কৰিব নালাগে। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।